পৰিস্মিতা টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি অধ্যায় 8 গতি এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি আছোঁ। ইয়াৰ আগৰ পাৰ্টত আমি মাজৰ প্ৰশ্নখিনি কৰিছিলোঁ, গণিতিক সমস্যাখিনি সমাধান কৰিছিলোঁ। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু আগৰ পাৰ্টকেইটা ডেছক্ৰিপশ্যনত লিংক থাকিব, সকলোৱে চাব পাৰিবা। আজি চাওঁ আহা অনুশীলনীৰ সমস্যাবিলাক সমাধান। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিছে যে এজন দৌৰবিদে 200 মিটাৰ ব্যাসাৰ্ধৰ এখন বৃত্তাকাৰ পথ এটা 40 ছেকেণ্ডত এপাক সম্পূৰ্ণ কৰে আৰু 2 মিনিট 20 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব আৰু সৰণটো নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া বৃত্তাকাৰ পথত দৌৰিছে, ধৰি লোৱা এটা বৃত্তাকাৰ পথ আৰু ইয়াৰ কি কৈছে 200 মিটাৰ ব্যাসৰ বুলি কৈছে, ব্যাসটো ধৰি লৈছোঁ 200 মিটাৰ দি থৈছে। এতিয়া কৈছে এইটো যেতিয়া এ বিন্দুত আৰম্ভ কৰিছে, এতিয়া এ বিন্দুৰ পৰা আকৌ এ বিন্দু পাবলৈ কি হৈছে এপাকত কিমান লাগে 40 ছেকেণ্ড সময় লাগে আৰু 2 মিনিট 20 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব আৰু সৰণটো নিৰ্ণয় কৰিবলৈ কৈছে। ইয়াত সৰণটো ওলাই আছে, ইয়াৰ পাছত আমি কৰিম, বুজাই দিম। এটা দিয়া আছে, কি দিয়া আছে, বৃত্তাকাৰ পথটোৰ ব্যাসটো 200 মিটাৰ আৰু ইয়াৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াই লওঁ। ব্যাসাৰ্ধ উলিয়ালে কি হ'ব, ব্যাসক 2ৰে হৰণ কৰিলোঁ, ব্যাসাৰ্ধ ওলালে 100 মিটাৰ হ'ল আৰু 2 মিনিট 20 ছেকেণ্ড মানে কিমান 140 ছেকেণ্ড, 2 মিনিটত 60, 2 60 120 যোগ 20 140 ছেকেণ্ড। এতিয়া বৃত্তাকাৰ পথৰ পৰিসীমা, এতিয়া বৃত্তৰ পৰিসীমা সূত্ৰটো কি টুৱাইছ পাই আৰ। বৃত্তাকাৰ পথটোৰ পৰিসীমাটো আমি এপাক ঘূৰিবলৈ হ'লে কিমান মিটাৰ ঘূৰিব লাগিব সেইটো আমি জানিব লাগিব। এতিয়া কৈছে পৰিসীমাটো কি হৈছে টুৱাইছ পাই আৰ, পাইটো পাই মানে বহাই থৈছোঁ, ইয়াত পাই বহাই থৈছোঁ, মানটো বহাই দিয়া নাই, ইনটু 100 মিটাৰ বহুৱাই দিব পাৰা তোমালোকে, 200 পাই মিটাৰ বুলি কৈছোঁ। এতিয়া তাৰ পাছত চাওঁ যে দৌৰবিদজনে কি কৈছে 40 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব 200 পাই মিটাৰ। এতিয়া 1 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্বটো 40 ছেকেণ্ডে হৰণ কৰিব লাগিব আৰু 140 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্বটো কি হ'ব 140টো পূৰণ কৰিব লাগিব 1 মিনিটৰটোৰ লগত 1 ছেকেণ্ডৰটোৰ লগত। তেতিয়া কি হ'ব, ইয়াত আমি সমাধান কৰিলোঁ, কটাকটি কৰিলোঁ, 7 ভাগৰ 22 পাতিলোঁ পাই জেগাত। এতিয়া কি হ'ব, কটাকটি কৰিলে আমি কিমান পালোঁ, সমাধান কৰি 2200 মিটাৰ পালোঁ। এতিয়া দূৰত্বটো কিমান পালোঁ 2200 মিটাৰ। তাৰমানে কি কৈছে এপাক ঘূৰিবলৈ কিমান লাগে 2200 মিটাৰ, তাৰমানে এপাক ঘূৰিছে মানে এপাক ঘূৰিছিলে 200 পাই মিটাৰত আৰু কিন্তু 140 ছেকেণ্ডত, এতিয়া 40 ছেকেণ্ডত ইমান ঘূৰিছিলে তাৰমানে এপাক, আৰু এতিয়া 140 ছেকেণ্ডত কিমান ঘূৰিছে 2200 মিটাৰ। এতিয়া চোৱা দৌৰবিদজনে 40 ছেকেণ্ডত পথটোৰ এপাক সম্পূৰ্ণ কৰে বুলি দি থৈছিলে। এতিয়া 1 ছেকেণ্ডত কিমান ঘূৰে 1/40 আৰু 140 ছেকেণ্ডত 140ে পূৰণ কৰি দিলোঁ। এতিয়া কিমান পালোঁ 3.5 পাক পালোঁ, তাৰমানে 140 ছেকেণ্ডত 3.5 পাক। এতিয়া চিত্ৰটোত চোৱা এপাক মানে এৰ পৰা এলে এপাক, আকৌ এপাক এৰ পৰা এলে, আকৌ এপাক, এপাক 3 পাক হ'ল, 3 পাক 4 নম্বৰ 3.5 পাক নহয় 3.5 পাক। এতিয়া আকৌ পালেহি 3.5 হ'বলৈ হ'লে আকৌ কি স্থান পাবগৈ, বি স্থান পাবগৈ। তাৰমানে কি হৈছে ইয়াৰ লাষ্টত ক'ত পাবগৈ, বিত ৰৈ দিবগৈ, এৰ পৰা গৈ 3 পাক ঘূৰি পেলাই আকৌ কি ৰ'বগৈ, বিত ৰ'ব। তাৰমানে ইয়াত সৰণটো কি হ'ব, এৰ পৰা বিৰ দূৰত্বটো, এৰ পৰা বিৰ দূৰত্বটো হ'ব সৰণ, ডিটো কিমান আছিলে সৰণটো, এৰ পৰা বিৰ দূৰত্বটো হ'ব 200 মিটাৰ, তাৰমানে 200 মিটাৰটোৱে হ'ব ইয়াৰ সৰণ। এটা ধৰি লৈছে দৌৰবিদজনে এ বিন্দুৰ পৰা দৌৰ আৰম্ভ কৰিছিল আৰু 3.5 পাক সম্পূৰ্ণ কৰাৰ পিছত তেওঁ কি অৱস্থানটো হ'ব, বি বিন্দু হ'ব। এই চিত্ৰটোৰ পৰা মই এতিয়া দেখুৱাই দিছোঁ। এতিয়া দৌৰবিদজনৰ এটাকে সৰণ হ'ব 200 মিটাৰ। এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা যে 300 মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটা মূৰ এৰ পৰা দৌৰি 2 মিনিট 30 ছেকেণ্ডত জোচেফে আনটো মূৰ বিত উপনীত হ'ল আৰু তাৰ পৰৱৰ্তী 1 মিনিটত চি বিন্দুলৈ 100 মিটাৰ উভতি আহিল। এৰ পৰা বিলৈ আৰু এৰ পৰা চিলৈ জোচেফৰ দৌৰৰ গড় দুটি আৰু বেগ নিৰ্ণয় কৰিবলৈ দিছে। এতিয়া আমি গড় দুটি আৰু গড় বেগ নিৰ্ণয় কৰা সূত্ৰকেইটা পাইছিলোঁৱে, আলোচনা কৰিছিলোঁ লেচনৰ ভিতৰত পাঠৰ আলোচনা কৰোঁতে। এতিয়া আমি ধৰি লৈছোঁ এত আছিলে, এৰ পৰা বিলৈ গৈছে, এৰ পৰা বিৰ দূৰত্বটো কিমান দিছে 300 মিটাৰ দিছে, এইটো দূৰত্ব আমি S1 ধৰি লৈছোঁ 300 মিটাৰ আৰু এৰ পৰা বিলৈ গৈ পেলাই আকৌ বিৰ পৰা 100 মিটাৰ আহিছে, 100 মিটাৰ আহি চিত উপনীত হৈছে, এইটো চি আৰু এইটো এছটো ধৰিছোঁ। এতিয়া কি হ'ব, প্ৰথমে এৰ পৰা বিলৈ জোচেফৰ গড় দুটি
আৰু বেগ উলিয়াব লাগে প্ৰথমে এৰ পৰা বিলৈ যেতিয়া এৰ পৰা বি দূৰত্বটো কিমান 300 মিটাৰ আৰু উপনীত হোৱা এতিয়া হৰণটো কি হ'ব 300 মিটাৰ গৈ পেলাই 300 ইয়াত ৰৈছেগৈ বি বিন্দুটোতে ৰৈছে এতিয়া এৰ পৰা বিলৈ অতিক্ৰম কৰা মুঠ দূৰত্ব 300 মিটাৰ আৰু এৰ পৰা বি উপনীত হোৱা হৰণটো 300 মিটাৰ হ'ব এতিয়া প্ৰয়োজনীয় সময়টো কি আছিলে প্ৰথমটোত 2 মিনিট 30 ছেকেণ্ড 2 মিনিট 30 ছেকেণ্ডটো আমি ছেকেণ্ডলৈ লৈ গ'লোঁ 150 ছেকেণ্ড হ'ল এতিয়া আমি জানো যে গড় দ্ৰুতিটো কিমান আছিলে যে অতিক্ৰম কৰা মুঠ দূৰত্ব আৰু মুঠ ডিভাইডেড বাই মুঠ সময়ে অতিক্ৰম কৰা দূৰত্ব হৰণ কৰিলে আমি গড় দ্ৰুতি পাওঁ এতিয়া অতিক্ৰম কৰা দূৰত্বটো 300 মিটাৰ আছিলে আৰু দ্ৰুতিটো কি হ'ব সময়টো 150 ছেকেণ্ড আছিলে এতিয়া দ্ৰুতিটো কি হ'ব 2 মিটাৰ পাৰ ছেকেণ্ড এতিয়া 150 300 কৰিলে 2 হ'ল মিটাৰ পাৰ ছেকেণ্ড আৰু গড় বেগটো কি হৰণ ডিভাইডেড বাই সময় আছিলে অতিবাহিত সময় আছিলে আৰু বেগটো এতিয়া হৰণটো 300 মিটাৰ পাইছিলোঁ আৰু অতিবাহিত সময়টো 150 ছেকেণ্ডেই এৰ পৰা বিলৈ এতিয়া 2 এইটোতো হৰণ গড় বেগো কিমান ওলালে 2 মিটাৰ পাৰ ছেকেণ্ড এতিয়া এৰ পৰা চি লৈ চাওঁ এতিয়া চোৱা এৰ পৰা চি লৈ অতিক্ৰম কৰা মুঠ দূৰত্বটো কি হ'ব এ বি এইখিনিলৈকে পালেগৈ এ বি মানে 300 মিটাৰ আকৌ বিৰ পৰা আকৌ চিলৈ আহিলে নহয় 100 মিটাৰ এতিয়া এ বি প্লাছ বি চি হ'ব এছটো দূৰত্বটো আমি এছটো বুলি ধৰিছোঁ ইয়াৰ পৰা এৰ পৰা একেবাৰে চিলৈকে দূৰত্বটো এছটো বুলি ধৰিছোঁ এতিয়া এ বি প্লাছ বি চি কিমান 500 প্লাছ 100 মিটাৰ 400 মিটাৰ এতিয়া এৰ পৰা চিত উপনীত হোৱা জোচেফৰ হৰণটো কি হ'ব হৰণটো এ চি হ'ব এতিয়া এ বি মাইনাছ বি চি হ'ব এ বি মাইনাছ বি চি 300 মাইনাছ 100 এতিয়া 200 মিটাৰ হ'ব এতিয়া এৰ পৰা চিলৈ অতিক্ৰম কৰা মুঠ সময় এতিয়া কি হ'ব টিটো অতিক্ৰম কৰা মুঠ এ বি অতিক্ৰম কৰা সময়টো লাগিব আকৌ বি চি অতিক্ৰম কৰা সময়টো লাগিব এতিয়া বি চি অতিক্ৰম কৰা সময় দুইটা যোগ কৰিলে 210 ছেকেণ্ড হ'ল টিটো সময় এতিয়া মুঠ দূৰত্বটো আছিলে 400 মিটাৰ এতিয়া সময় হৰণ কৰিলোঁ 210 ছেকেণ্ডে এতিয়া 400ক 210 হৰণ কৰিলত কি হ'ল 1.90 মিটাৰ পাৰ ছেকেণ্ড হ'ল এতিয়া গড় বেগটো কি আছিলে হৰণ ডিভাইডেড বাই মুঠ সময় হৰণটো আছিলে 200 মিটাৰ আৰু 210 কৰিলত 210 ছেকেণ্ডে কৰিলত 0.952 মিটাৰ পাৰ ছেকেণ্ড হ'ল ছাত্ৰীসকল এতিয়া চোৱা 3 নম্বৰটো কি আছে যে আব্দুলে স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গড় দ্ৰুতি কিমান আছিলে 20 কিলোমিটাৰ পাৰ ঘণ্টা বুলি কৈছে আৰু গণনা কৰিলে আৰু একে পথেৰে উভতি আহোঁতে ভিৰ কম হোৱাৰ বাবে তাৰ গড় দ্ৰুতি 30 কিলোমিটাৰ পাৰ ঘণ্টা আহিছে ঘণ্টাত তাৰমানে 30 কিলোমিটাৰ স্পীডত আহিছে আৰু সম্পূৰ্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্ৰুতি নিৰ্ণয় কৰিব লাগে এতিয়া যাওঁতে বেছি 20 কিলোমিটাৰ পাৰ ঘণ্টাত গৈছিলে দ্ৰুতিটো আৰু আহোঁতে 30 কিলোমিটাৰ পাৰ ঘণ্টাত আহিছে এতিয়া চাওঁ কি দিছে যে ধৰা হ'ল আমি ধৰি লৈছোঁ স্কুলখনলৈ মুঠ দূৰত্বটো S কিলোমিটাৰ আৰু স্কুললৈ যাওঁতে আব্দুলৰ গাড়ীৰ মুঠ দ্ৰুতি আছিলে মুঠ দ্ৰুতি কি হৈছিলে 20 কিলোমিটাৰ পাৰ ঘণ্টা V1 বুলি ধৰিছোঁ কাৰণ দুটা দ্ৰুতি আছে সেইকাৰণে V1 V2 ধৰিম আৰু উভতি আহোঁতে গাড়ীখনৰ মুঠ দ্ৰুতি V2 30 কিলোমিটাৰ পাৰ ঘণ্টা এতিয়া স্কুললৈ যাবলৈ প্ৰয়োজন হোৱা মুঠ সময়টো কি হ'ব সময়টো T1 যাবলৈ যাওঁতে প্ৰয়োজন হোৱা সময় T1 ইকুৱেল টু দূৰত্ব ডিভাইডেড বাই দ্ৰুতি হ'ব সময় সমান দ্ৰুতি ইকুৱেল টু যিহেতু দূৰত্ব ডিভাইডেড বাই সময় আছিলে এতিয়া সময় ইকুৱেল টু দূৰত্ব বাই দ্ৰুতি হ'ব আৰু এতিয়া উভতি আহিবলৈ প্ৰয়োজন হোৱা মুঠ সময় T2 বুলি ধৰিছোঁ এইটো দূৰত্ব ডিভাইডেড বাই দ্ৰুতি হ'ব এতিয়া গতিকে স্কুললৈ যাবলৈ আৰু উভতি আহিবলৈ প্ৰয়োজন হোৱা মুঠ সময় এইটো কি T1 T ইকুৱেল টু T1 প্লাছ T2 এতিয়া Tৰ এইকেইটা বহাই দিলোঁ আমি মানকেইটা T1 মানে কিমান S বাই V1 আৰু S বাই V2 এতিয়া সমাধান কৰোঁ সমাধান কৰিলে কি হ'ব V1 ইকুৱেল টু 20 আছিলে V2 ইকুৱেল টু 30 আছিলে সমাধান কৰিলে 5S বাই 60 হ'ল 5S 60 কৰিলে 12 হ'ল 12 হ'ল এটা S বাই 12 এতিয়া সম্পূৰ্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্ৰুতি হ'ব অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই মুঠ সময় এতিয়া মুঠ দূৰত্বটো কিমান S1 S প্লাছ S হ'ব কাৰণ ৰাস্তা একেটাই যিমান দূৰ যাওঁতে অতিক্ৰম কৰিছে আহোঁতেও একে সমান দূৰ অতিক্ৰম কৰি আছে কিন্তু স্পীডটো বেলেগ হৈছে এতিয়া ধৰি লওক এইখিনিৰ পৰা এখন স্কুল এইটো ঘৰ ইয়াৰ পৰা ইয়ালৈ যাওঁতে যিমান সময়টো বেলেগ লাগিছে সময়ো বেলেগ লাগিছে স্পীডো বেলেগ হৈছে কিন্তু দূৰত্বটোতো একেটাই সেইকাৰণে কি হ'ব
s ডিভাইডেড s প্লাছ s মুঠ সময় আৰু t মুঠ সময়টো কিমান tটো আমি এইটো উলিয়াই থৈছোঁ এতিয়া বহাই দিলোঁ মানটো বহাই দিলে কি হ'ব s প্লাছ s টুৱাইছ s আৰু s/12 এইটো কটাকটি কৰিলোঁ s কটাকটি গ'ল 2 × 12 কিমান হ'ল 24 কিলোমিটাৰ পাৰ ঘণ্টা এটাকে গড় দ্ৰুতিটো কিমান 24 কিলোমিটাৰ পাৰ ঘণ্টা 4 নম্বৰ কুৱেশ্যনটো চোৱা হৰ এটাত ইঞ্জিন চালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা 3 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ স্থিৰ হাৰত সৰলৰেখা এডালেদি 8 ছেকেণ্ডৰ বাবে ত্বৰিত হ'ল আৰু এই সময়ত নাওখনে কিমান দূৰ অতিক্ৰম কৰিলে এতিয়া দিয়া আছে নাওখনৰ প্ৰাৰম্ভিক বেগটো ইউটো 0 হ'ব কাৰণ ৰৈ থকা অৱস্থানৰ পৰা আছিলে আৰু নাওখনৰ ত্বৰণটো 3 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আৰু সময়টো 8 ছেকেণ্ড এতিয়া নাওখনে অতিক্ৰম কৰা দূৰত্বটো কি দূৰত্বটো আমি উলিয়াব লাগে এতিয়া আমি জানো যে s = ut প্লাছ হাফ at স্কুৱেৰ এতিয়া ইয়াত মানকেইটা বহাই দিলোঁ u = যিহেতু প্ৰাৰম্ভিক বেগটো 0 আছিলে এইটো মানটোৱে ৰাশিটোৰ মানটোৱে 0 হ'ল এতিয়া কি হ'ব 1/2 * a মানে a জেগাত 3 বহালোঁ আৰু a t জেগাত h স্কুৱেৰ হ'ব t স্কুৱেৰ মানে h স্কুৱেৰ এইটো কটাকটি কৰিলোঁ 96 মিটাৰ হ'ল এতিয়া দূৰত্বটো কিমান মুঠ দূৰত্বটো s টো 96 মিটাৰ হ'ল এতিয়া নাওখনে 96 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে এই প্ৰশ্নটো চোৱা 5 নম্বৰ প্ৰশ্নটো 52 কিলোমিটাৰ পাৰ ঘণ্টাত গৈ থকা গাড়ী এখনৰ চালকে ব্ৰেক প্ৰয়োগ কৰিলে আৰু বিপৰীত দিশত সুষমভাৱে ত্বৰিত হ'ল এতিয়া গাড়ীখন 5 ছেকেণ্ডত ৰৈ গ'ল আন এখন গাড়ীৰ চালকে 3 কিলোমিটাৰ পাৰ ঘণ্টাত গৈ থকা অৱস্থাত লাহে লাহে ব্ৰেক প্ৰয়োগ কৰিলে আৰু 10 ছেকেণ্ডত ৰৈ গ'ল এইখনে স্পীডত গৈ থাকোঁতে ব্ৰেক প্ৰয়োগ কৰি পেলাই কি কৈছে বিপৰীত দিশত ত্বৰিত হ'ল বুলি কৈছে আৰু 5 ছেকেণ্ডত ৰৈ গ'ল এটা 10 ছেকেণ্ড এইটো 10 ছেকেণ্ডত ৰৈ গ'ল এখন লেখ কাগজত দুইখন গাড়ীৰ দুটি বনাম সময়ৰ লেখ অংকন কৰিবলৈ কৈছে আৰু ব্ৰেক প্ৰয়োগ কৰাৰ পিছত কোনখন গাড়ী অধিক দূৰলৈ গ'ল বুলি সুধিছে এতিয়া গাড়ীখনৰ প্ৰথম গাড়ীখনৰ দুটিটো দি থৈছে দ্বিতীয় গাড়ীখনৰ দিছে এতিয়া প্ৰথম গাড়ীখনৰ 52 কিলোমিটাৰ পাৰ ঘণ্টাত আছে এইটো আমি মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ আহিছোঁ তেতিয়া আমাৰ লেখত অংকন কৰিবলৈ সুবিধা হ'ব এইটো লৈ আহিছোঁ এতিয়া সময়টো t1 = 5s মানে 5 ছেকেণ্ড আৰু দ্বিতীয়খন গাড়ীৰ দ্ৰুতিটো কি 3 কিলোমিটাৰ পাৰ ঘণ্টা আছে এইটো মিটাৰ পাৰ ছেকেণ্ডলৈ আমি লৈ আহিছোঁ আৰু সময়টো আছে ছেকেণ্ডত এতিয়া সময়টো যিহেতু ছেকেণ্ডত আছিলে সেইকাৰণে এইটো কিলোমিটাৰ পাৰ ঘণ্টাটো আমি মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ আহিছোঁ একেকলে লৈ আহিছোঁ এতিয়া চাবা এতিয়া এইটো আমি দ্ৰুতি পালোঁ আৰু সময় পালোঁ দুইটা উলিয়াই ল'লোঁ এতিয়া দুইটাৰ পৰা আমি লেখটো অংকন কৰিব লাগে তোমালোকে লেখডাল ভালকৈ মন কৰিবা এইফালে সময় আৰু এইফালে দ্ৰুতি এতিয়া আমি এইফালে সময় ছেকেণ্ডত ধৰিছোঁ আৰু দ্ৰুতিটো মিটাৰ পাৰ ছেকেণ্ডত ধৰা হৈছে আৰু এইফালে 1 2 3 কে এনেকৈ 10লৈকে লিখিছোঁ আৰু এইফালে 14লৈকে লিখিছোঁ যিহেতু 14.4 আছিলে 14 × 15 লৈকে লিখিছোঁ ধৰি লোৱা চিত্ৰটোত অকণমান মোৰ খেলি মেলি হৈ গৈছে কিন্তু 15লৈকে লিখিছোঁ এতিয়া তোমালোকে শুদ্ধকৈ অংকন কৰিবা আৰু এতিয়া দ্ৰুতিটো 14.4 মিটাৰ পাৰ যেতিয়া গৈছিলে তেতিয়া সময়টো কিমান আছিলে 5 ছেকেণ্ডত 14.4 আছিলে আৰু 10 ছেকেণ্ডত দ্বিতীয়খন গাড়ী 10 ছেকেণ্ডত 0.8033 মিটাৰ আছিলে 0.8033 মিটাৰ 0.80 মানে একতকৈও কম এতিয়া প্ৰথমখন গাড়ীৰ দূৰত্বটো হ'ব এই গাড়ীখনৰ এই যিটো আমি ত্ৰিভুজ পালোঁ আমি আগতে তোমালোকৰ পাঠ আলোচনা কৰোঁতে এইখিনি উলিয়াওঁতে দেখুৱাইছিলোঁ দূৰত্ব উলিয়াওঁতে এতিয়া ইয়াত আমি নাম দিছোঁ AOP বুলি এই ত্ৰিভুজটোৰ কালিটোৱে হ'ব ইয়াৰ দূৰত্ব প্ৰথম গাড়ীখনৰ আৰু দ্বিতীয় ত্ৰিভুজ পাইছোঁ B বুলি দিছোঁ BO আৰু এইটো Q দিছোঁ নামটো বিন্দুটো এইটো ত্ৰিভুজৰ কালিটোৱে হ'ব দ্বিতীয়খন গাড়ী অতিক্ৰম কৰা দূৰত্ব এতিয়া প্ৰথম গাড়ীখনৰ আমি দূৰত্বটো উলিয়াওঁ প্ৰথম গাড়ীখনৰ দূৰত্বটো কি হ'ব AOPৰ কালি হাফ ইনটু ভূমি পূৰণ অনুপাতিক সূত্ৰত কৰিলোঁ এতিয়া সূত্ৰত কৰিলত আমি কিমান পালোঁ হাফ ইনটু ভূমি 5 আছিলে 0.25 আছিলে আৰু এইটো 14.4 আছিলে এতিয়া আমি সমাধান কৰিলত 30 কিমান পালোঁ 36.11 মিটাৰ পালোঁ ঠিক সেইদৰে আমি দ্বিতীয়খন গাড়ীৰ দূৰত্ব উলিয়াই লওঁ এতিয়া কি হ'ব BOQ কালি হ'ব ত্ৰিভুজ এতিয়া হাফ তোমালোকে নামবিলাক বেলেগো দিব পাৰা এতিয়া হাফ ইনটু OQ ইনটু OB হ'ব
ইয়াত মানকেইটা বহাই দিলোঁ আৰু সমাধান কৰিলে আমি 4.17 মিটাৰ পালোঁ। এটাকে দেখা গ'ল যে যিটো কাৰ বেছি হ'ল দূৰত্বটো প্ৰথম গাড়ীখনৰ বেছি হ'ল। এতিয়া দেখা গ'ল যে ব্ৰেক প্ৰয়োগ কৰাৰ পিছত প্ৰথম গাড়ীখনে অধিক দূৰলৈ যাব। এতিয়া তাৰ 7 নম্বৰ প্ৰশ্নটো চোৱা। 20 কিলোমিটাৰ উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ'ল। ইয়াৰ বেগ 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। সুষম হাৰত বাঢ়িলে ইয়াৰ কিমান বেগেৰে ভূমিত পৰিব আৰু কিমান সময়ৰ পাছতে ভূমিত পৰিব। এতিয়া বেগটো উলিয়াব দিছে আৰু ভূমিটো সময়টো উলিয়াবলৈ দিছে। এতিয়া দিয়া আছে বলটোৰ প্ৰাৰম্ভিক বেগটো যিহেতু 0 আৰু বলটোৰ ত্বৰণটো 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। বলটো অতিক্ৰম কৰা দূৰত্বটো কিমান দিছে 20 মিটাৰ আৰু বলটো অন্তিম বেগটো কিমান আমি নাজানো আৰু ভূমিত পৰিবলৈ লোৱা সময়টো আমি নাজানো। এই দুটা উলিয়াবলৈ দিছে। এতিয়া আমি জানো যে সূত্ৰকেইটা গতি বিষয়ক যিকেইটা সূত্ৰ সেইকেইটা আমি এতিয়া ইয়াৰ পৰা পাওঁ টুৱাইচ as = v² - u²। আগতে আমি পাই আহিছোঁ। এতিয়া কি v² = টুৱাইচ as - u²। এতিয়া v² মানটো বহাই দিলোঁ টুৱাইচ as, a মান বহালোঁ, sৰ মান বহালোঁ, u মান বহালোঁ। বহালত কি হ'ল ইউটোতো যিহেতু 0 এইটো 400 হ'ল আৰু v² = 400 মিটাৰ স্কুৱেৰ পাৰ ছেকেণ্ড স্কুৱেৰ পালোঁ। এতিয়া v = 20 মিটাৰ পাৰ ছেকেণ্ড হ'ল। এতিয়া যেহেতু আমি ভিটো পালোঁ, এতিয়া দ্ৰুতিটো পালোঁ কাৰণে কি হ'ব আমাৰ এতিয়া বেগটো পোৱাৰ কাৰণে আমি সময়টো উলিয়াবলৈ সুবিধা হ'ব। এতিয়া 20 v = 20 পালোঁ, u = 0 আৰু a = 10, সময়টো t। এতিয়া t = 20/10 2 ছেকেণ্ড। এতিয়া বলটোৱে 2 ছেকেণ্ডৰ পাছত কিমান 20 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে ভূমিত পৰিব। ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা 10 নম্বৰটো। 10 নম্বৰটোৰ সমাধানটো চোৱা। প্ৰশ্নটো কি আছে যে এইটো 42,250 কিলোমিটাৰ ব্যাসাৰ্ধৰ বৃত্তীয় কক্ষপথেদি কৃত্ৰিম উপগ্ৰহ এটা প্ৰদক্ষিণৰত হৈ আছে। যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰে তেন্তে তাৰ দ্ৰুতি নিৰ্ণয় কৰা। এতিয়া ছেটেলাইটে যেনেকৈ পৃথিৱীত ঘূৰি থাকে, ইয়াৰ কি কৈছে এইটোতে ধৰি লোৱা পৃথিৱীৰ কক্ষপথটো ইয়াৰ ব্যাসাৰ্ধটো এইখিনি ইয়াত ছেটেলাইটটো আছে। এই কক্ষপথটোৱেদি এনেকৈ গৈ আছে। গৈ থাকোঁতে কি হৈছে ই গৈ আছে ব্যাসাৰ্ধটো 42250 কিলোমিটাৰ। এতিয়া কি কৈছে 24 ঘণ্টাত এবাৰ ঘূৰে। এইখিনিৰ পৰা আহিলে আহোঁতে ধৰি লোৱা 24 ঘণ্টা লাগে আৰু 24 ঘণ্টা লাগে। এতিয়া উপগ্ৰহটোৰ দ্ৰুতি উলিয়াব লাগে আৰু দ্ৰুতি নিৰ্ণয় কৰিব লাগে। এতিয়া আমি দিয়া আছে কক্ষপথৰ ব্যাসাৰ্ধটো এইটো পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰিলে প্ৰয়োজন হোৱা সময় 24 ঘণ্টা। এতিয়া কৃত্ৰিম উপগ্ৰহটোৰ দ্ৰুতি কিমান। এতিয়া কক্ষপথৰ পৰিসীমাটো আমি যিহেতু জানিব লাগিব কিমান দূৰ অতিক্ৰম কৰিছে দূৰত্বটো। এতিয়া দূৰত্ব ডিভাইডেড বাই যিহেতু সময় দ্ৰুতি ইকুৱেলটো, এতিয়া দূৰত্বটো জানিবলৈ হ'লে আমি এই পৰিসীমাটো জানিব লাগিব। এতিয়া টুৱাইচ পাই r, 2 পাই মানে 7/22 আৰু r মানে ব্যাসাৰ্ধটো দি থোৱাই আছে। ইয়াৰ পৰা আমি সমাধান কৰিলোঁ। এনেকৈ পাতিছোঁ পাছত কটাকটি কৰিবলৈ সুবিধা হ'ব। এতিয়া দূৰত্ব এইটো দূৰত্ব আৰু এইটো সময় 24 ঘণ্টা। তোমালোকে এইটো কিলোমিটাৰ পাৰ ঘণ্টাটো কৰিব পাৰা বা মিটাৰ পাৰ ছেকেণ্ডলৈও নি ল'ব পাৰা। এইটো তেতিয়া আৰু দীঘল হৈ যাব। সেইটো কাৰণে কিলোমিটাৰ পাৰ ঘণ্টাতে মই কৰি দিছোঁ। এতিয়া ইয়াত কটাকটি কৰিলোঁ আমি। এইটো 7টো তললৈ 7টো তললৈ আহিলে 24 × 7। এতিয়া কটাকটি কৰি পেলাই সমাধান কৰিলোঁ। তোমালোকে নিজে এইটো কৰিবলৈ চেষ্টা কৰিবা। আৰু মই কৰি পেলাই কিমান পালোঁ 11065.48 কিলোমিটাৰ পাৰ ঘণ্টা পালোঁ। মই 6, 8 আৰু 9 এইকেইটা কুৱেশ্যন কৰি দিয়া নাই। তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। আৰু মোৰ যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ধন্যবাদ।